মুৰ্মু এইখন গাঁৱৰে স্থানীয় বাসিন্দা। চ' এই ছ'চিয়েল মিডিয়াৰ দ্বাৰা মই চৰকাৰৰ প্ৰতি এই ভঙা দলঙৰ এটা আহ্বান, সেই আহ্বানটো হৈছে এই ভঙা দলঙৰ কাৰণে এই স্থানীয় ৰাইজে এই ভঙা দলঙত পাৰ হওঁতে যথেষ্ট অসুবিধাজনক হৈছে, কিয়নো আমাৰ এখন গাঁৱৰ যথেষ্ট ষ্টুডেণ্টবিলাক আছে, ছাত্ৰ ছাত্ৰীবিলাক আছে, আৰু সেই ছাত্ৰ ছাত্ৰীবিলাকে এখন দলঙত পাৰ হওঁতে যথেষ্ট অসুবিধাজনক হৈছে। আৰু ইয়াৰ লগতে আমাৰ গাঁৱৰ ৰাইজে স্থানীয় বজাৰত অহা যোৱাৰ কাৰণে যথেষ্ট অসুবিধাজনক হৈছে। আৰু ইয়াৰ লগতে গাঁৱৰ ৰাইজে ধানবোৰ মিলিং কৰোঁতে ধানত যেতিয়া চাইকেল দি লৈ যোৱাত, ঠেলা দি লৈ যোৱাত তেনেকুৱা যথেষ্ট অসুবিধাজনক হৈছে। সেইটোকে মই গাঁৱৰ স্থানীয় বাসিন্দা হিচাপে চৰকাৰক সেইটোকে আহ্বান কৰোঁ, যাতে আমাৰ এই দলংখন সোনকালে মেৰামতি কৰে। তাৰ কাৰণে BTC চৰকাৰ তথা অসম চৰকাৰকে মই আহ্বান কৰিছোঁ। এই দলংখনৰ মাজেৰে কিমান গাঁওখনৰ ৰাইজে অহা যোৱা? এই দলংখনৰ মাজেৰে প্ৰায় 7খন গাঁৱৰ ৰাইজে অহা যোৱা কৰে।